हेलो एवरीवन কি খবৰ আপোনালোকৰ হয়তো আপোনালোকে সকলোৰে ভালে কুশলে আছে মই বৰ্তমান ভালে আছো আৰু আজি এটা নতুন ৰেচিপি বনাবলৈ ওলাইছো তাকে আপোনালোকৰ আগত শেয়াৰ কৰো বুলি ওলালো ৰেচিপিটো হৈছে কচুহাক আৰু মাছৰ ৰেচিপি হ'ব যেহেতু মই আপোনালোকক দেখাইছো নেকি মোৰ চেনেলত আছে কচু আৰু মাংসৰ সবজি কিন্তু আজি মই মাছৰ লগত বনাম তাকে আপোনালোকক দেখাবলৈ ওলাইছো একেবাৰে সিম্পল ধৰণে বনাম আৰু একেবাৰে সহজেৰে বনাম আপোনালোকে হয়তো নিশ্চয় আপোনালোকে জানে কেনে বনাব লাগে কিন্তু মই বনোৱা ষ্টাইলেৰে আপোনালোকে বনাই চাবলৈ পাৰে একেবাৰে সহজ ধৰণে বলক তেনেহলে আপোনালোকক এবাৰ দেখাই দিও মই কেনেকৈ ৰান্ধিবলৈ লৈছো সেই মাছৰ ৰেচিপিটো কচুহাকৰ লগত বলক তেনেহলে এইয়াই হৈছে কচুহাক দেখিছে নহয় মই একদম পাকঘৰত লৈ আহিলো কিন্তু পাকঘৰৰ বাচন বৰ্তনো আছে ইয়া কচুহাক হয় ইয়াত দুমুঠি কচুহাক আছে যি কি নহক মানে বনালে তো এয়া মানে কমে হৈ যাব দুমুঠি দেখাইছেহে কিন্তু কম হৈ যায় বাৰু এয়া মই মানে মোবাইলৰ লাইটটো লগোৱা নাছিলো এতিয়া মানে অলপ পোহৰকে আপোনালোকে দেখিবলৈ পাৰিছে যেহেতু এতিয়া ৰাতি হয় ৰাতি অলপমান দেখাত আৰু দেখাবলৈ অসুবিধাও হৈ যায় বাৰু এয়া কচুহাকখিনি একেবাৰে মানে তাজা হৈ আছে মই কিন্তু দিনত এবাৰ ধুই পেলাই ৰাখিছিলোঁ এতিয়া আকৌবাৰ ধুই ল'ম বাৰু ধুই পেলাই মই প্ৰথমতে বইল কৰি লওঁ ঠিক আছে বাৰু মই প্ৰথমতে বইল কৰি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ আনফালে মই কচু বইল পাতি দিলোঁ বইল কৰি লৈছোঁ কচুখিনি যিহেতু আৰু এইফালে মই লগত লৈছোঁ কি চাওক এয়া লৈছোঁ মই মাছ 4 পিচ হালধি আৰু নিমখ কিন্তু সানি লৈছোঁ দেই এয়া মাছ 4 পিচ হয় কচ মাছ হয় লগত লৈছোঁ দাইল দিলে কচুহাকখন মানে খাবলৈ বহুত মিঠা হয় সেইবাবে মই দাইল লৈছোঁ আৰু লগত লৈছোঁ আদা নহৰু এয়া আদা নহৰু খুন্দি পেলাই লৈছোঁ আৰু আছে এটা ডাঙৰ সাইজৰ এইটো বিলাহী হৈছিল ডাঙৰ সাইজৰ বিলাহী আৰু লৈছোঁ পিয়াজ আৰু জলকীয়া দুটা বাস একেটা দি পেলাই এতিয়া মই লগত আৰু এটা বস্তু আছে মই পাহৰিছোঁ আপোনালোকক দেখাবলৈ ৰব দেখাই দিছোঁ এইটো হয় সৰু সৰু আলু যে পায় বজাৰত এনেকুৱাকে মানে এতিয়া আলুবিলাক যে আনে তাত পৰাই মই বাছনিয়াকে উলিয়াই লৈছিলোঁ এই সৰু আলু দি দিম মই কচুহাকত ঠিক আছে প্ৰথমতে মই মাছ কেইপিচ ফ্ৰাই কৰি লওঁ আনফালে মোৰ তেল গৰম হৈ গ'ল এয়া দেখিলে নহয় মোৰ তেল গৰম হৈ গ'ল মই এতিয়া এই তেলখিনিতে মই মাছ কেইপিচ অকণমান ফ্ৰাই কৰি ল'ম এই মাছ কেইপিচ ইয়াত অকণমান ফ্ৰাই কৰি ল'ম ঢাকন মাৰি দিছোঁ নহ'লে মানে মাছ কেইপিচ ফুটা মানে সম্ভাৱনা থাকে যেহেতু কচ মাছ ফুটি যায় সেইবাবে মই ঢাকন মাৰি দিছোঁ এয়া চাওক মোৰ এটা সাইডে মাছ কেইপিচ সিজি গ'ল আৰু এটা সাইডে সিজি গ'লে হ'ব বেছি সময় নালাগে বাৰু অকণমান দেৰি ফ্ৰাই কৰিলে হ'ল কাৰণ বেছিকৈ মই ফ্ৰাই নকৰোঁ বেছিকৈ ফ্ৰাই কৰিলে আকৌ তেলটো ওলাই যায় মাছটো কমি আহে কচ মাছ এনেকুৱাই হয় তেল থকা বস্তু এয়া মোৰ মাছ কেইপিচ সিজি গ'ল আৰু উলিয়াই পেলাওঁ এয়া চাওক মাছ কেইপিচ উলিয়াই পেলালোঁ মই এনেকৈ আনফালে মই একেখিনি তেলতে মাছ ভজা মানে একেখিনি তেলতে মই মছলাবিলাক দিম গোটা জিৰাহে ব্যৱহাৰ কৰিম গোটা জিৰা আৰু অলপ কাল জিৰা অলপ দিছোঁ এনেকুৱাকৈ আৰু লগতে অলপ এটা নহ'লে দুটা এনেকুৱাকৈ আপোনালোকে যিমানটো পাৰে আৰু যিমানটো খাবলৈ পাৰে আপোনালোকে জ্বলা সিমানটো জোখত নকৈ শুকান জলকীয়া দুটা মই দি দিছোঁ কাৰণ মই ইমান জ্বলা নাখাওঁ সেইবাবে মানে দুটাহে দিলোঁ তাৰপাছত লগালগ মই এতিয়া ইয়াতে এই পিঁয়াজ আৰু জলকীয়া কেইটা এনেকৈ দি দিম এনেকৈ দি দিলোঁ অলপ ভাত খাই যাওঁ তাৰপাছতে মই ইয়াতে ব্যৱহাৰ কৰিম এই খুন্দি থোৱা আদা নহৰুবিলাক সেইবিলাক এনেকৈ দি দিম দিয়াৰ পাছত অলপ এনেকৈ লৰাই ল'ম তাৰপাছতে মই এতিয়া এই দাইলখিনি মই ইয়াতে ব্যৱহাৰ কৰিম দাইলখিনি অলপ ভাজি লওঁ ভাজি ল'লে মানে খাবলৈও ভাল লাগে আৰু কচুহাকত যদি দাইল দিয়া হয় তেতিয়া মানে চব্জিকণ খাবলৈ বহুত মিঠা হয় খাবলৈ মানে মিঠা হৈ যায় বেছিকৈও দিব নালাগে কম পৰিমাণে দিব লাগে বেছিকৈ দিলেও মানে খাবলৈ একেবাৰে বেয়া লাগে আৰু কম পৰিমাণে দিব কচু যিমানকণ থাকে আপোনালোকে চাই চিতি মেলি দিব মোৰ দুমুঠি কচুৰ বাবে 3 চামুচমান মানে সৰু চামুচেৰে 3 চামুচমান মই হেৰি লৈছোঁ দাইল লৈছোঁ যিকোনো দাইলে ব্যৱহাৰ কৰিব পাৰে এয়া অকণমান এনেকৈ ভাজি ল'লোঁ মই দেখিছে
এতিয়া মই ইয়াতে নিমখো দি দিম। নিমখ মই বেছি দিয়া নাই, অলপ দিছোঁ, কাৰণ মাছতো ভাজোতে তাত মই নিমখ ব্যৱহাৰ কৰিলোঁ, নহ'লে চোকা হৈ যাব পাৰে। আৰু লগতে হালধি আৰু একো মছলাও নিদিওঁ মই, এইবিলাক মছলাই যথেষ্ট। এতিয়া মই ইয়াতে এই বিলাহীখিনি ইয়াতে এনেকৈ দি দিম। দিয়াৰ পাছত আকৌ এনেকৈ অকণমান দেৰি লৰাই থাকিম। গুলগুলীয়ামূৰীয়া হৈ যাব যেতিয়া মানে পানী দিয়া হ'ব অকণমান কচু শাকত, তেতিয়া বিলাহীবিলাক নিজেই সিজি যাব আৰু গলি যাবগৈ। ব্যৱহাৰ কৰিম এই আলুকেইটা, যোনকেইটা মই দেখাইছিলোঁ আপোনালোকক, এনেকুৱা সৰু আলু, এনেকৈ ব্যৱহাৰ কৰিম। অলপ এনেকৈ লৰাই থাকোঁ। মই ঢাকনখন মাৰি থৈ দিছিলোঁ, এতিয়া অলপ দেৰি পাছত আকৌ এনেকৈ উঠাই পেলাই দেখাইছোঁ। চাওক কিমান সুন্দৰ হৈছে। চব্জিবিলাকৰ পৰা মছলাবিলাক এৰিবলৈ ধৰিছে, দেখিলে? এতিয়া মই ইয়াত একো কৰা প্ৰয়োজন নাই। যোনবিলাক বইল কৰি পেলাই ৰাখি দিছিলোঁ, এইবিলাক ছাইডত দেখিছে আপোনালোকে, এই বইল কৰি থোৱা কচু। বইল কৰা কাৰণটো এইটোৱে হয়, বইল নকৰিলে কিছুমান কচু আছে নহয়, বইল নকৰিলে বহুত খজুতি এটা ধৰে, সেই খজুতিটো নধৰিব আৰু সেইবাবে মই বইল কৰি ল'লোঁ। এনেকৈ কৰি পেলাই অকণমান দেৰি মই ঢাকনখন মাৰি দিওঁ। অকণমান দেৰি এনেকৈ ঢাকনখন মাৰি থৈ দিওঁ। তাৰ অলপ পাছত মই আকৌ আপোনালোকক দেখাম। এতিয়া অলপ সময়ৰ পাছত আকৌ ঢাকনখন খুলি পেলাই আপোনালোকক দেখাইছোঁ। চাওক কচুবিলাকৰ পৰা পানীটো এৰিবলৈ ধৰিলে, এয়া দেখিলে? মই যিহেতু কচুবিলাক মানে ফ্ৰাই টাইপৰ নিচিনা নবনাওঁ, সেইবাবে মই ইয়াতে একেবাৰে পানীটো ব্যৱহাৰ কৰি দিম। পানী মই নৰ্মেল ঠাণ্ডা পানী ব্যৱহাৰ কৰিছোঁ। যিকোনো পানীয়ে ব্যৱহাৰ কৰিব পাৰে, গৰম পানীও ব্যৱহাৰ কৰিব পাৰে, মই কিন্তু ঠাণ্ডা পানীয়ে ব্যৱহাৰ কৰিলোঁ। পানীবিলাকো কিন্তু আপোনালোকে চাই চিতি মেলি দিব। এতিয়া মই আকৌ আপোনালোকৰ ঢাকনখন খুলি পেলাই দেখাইছোঁ। চাওক উতলি পেলাই মানে পূৰা ডাঠ হৈ থাকিলে, এয়া দেখিলে? কচু শাক একেবাৰে মানে ডাঠমূৰীয়া হৈ গ'ল। আৰু বেছি দেৰি নিসিজালেও হ'ব ইয়াক বাৰু, এনেও ডাঠমূৰীয়া হৈ গ'ল, কচুবিলাক যিহেতু বইলে আছিল। এতিয়া মই ইয়াতে ফ্ৰাই কৰি থোৱা মাছকেইপিচ ইয়াতে দি দিব লাগিব। এয়া মাছকেইপিচ ইয়াতে দি দিম মই এনেকৈ। এতিয়া এনেকৈ দিয়াৰ পাছত অকণমান দেৰি এনেকৈ লৰাই দিলেও একো নাই বাৰু। মাছকেইপিচ ভাঙি গ'লেও একো চিন্তা নাই, এনেও যেনিবা নেভাঙে পটককিনে, তথাপি ভাঙি গ'লেও একো প্ৰব্লেম নাই। এতিয়া অকণমান এনেকৈ সিজি লওক, তাৰপাছত মই অফ কৰি দিম আৰু অকণমান পানীটো কমিলেই হ'ল। সেয়া মোৰ কচু সিজি গ'ল আৰু মই বেছি দেৰি নিসিজাওঁ আৰু ওপৰতে মই অকণমান এনেকৈ ধনিয়া পাত ছটিয়াই দিছোঁ। বাছ এনেকৈ ছটিয়াই দিছোঁ ধনিয়া পাতখিনি। মই আৰু ইয়াক নিসিজাওঁ বুলি ভাবিছোঁ, কাৰণ বহুতখিনি ডাঠমূৰীয়া হৈ আহিলে। এয়া দেখিছে নহয় কেনেকুৱা ডাঠমূৰীয়া হৈ আহিলে, আৰু ঠাণ্ডা হ'লে অট'মেটিকলি নিজে নিজে আৰু ডাঠ হৈ যাব, সেইবাবে আৰু নিসিজাওঁ আৰু। ঠিক আছে, একেবাৰে ঠাণ্ডা হৈ পেলাই মই ভাতৰ পাতত আপোনালোকক লগ পাই আছোঁ। এয়াই আছিল আৰু আজিৰ ভিডিঅ'টো। লগতে বেঙেনা ফ্ৰাই লৈ লৈছোঁ, চালাড আৰু জলকীয়া আৰু ভাত আৰু মাছ আৰু কচু শাকৰ চব্জি। যদি এই ভিডিঅ'টো আপোনালোকৰ অলপ হ'লেও যদি ভাল লাগিছে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।